সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমবাসী ৰাইজৰ এটা দুখ নাযাওঁতে আন এটা দুখৰ খবৰ। আপোনালোকৰ ভিতৰত বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন যিসকল লোকে পূৰ্বৰ পৰা চাই আহিছে আৰু যিসকল লোক বেহাৰবাৰী আউটপোষ্টৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকৰ নিশ্চয় মনত আছে বেহাৰবাৰী আউটপোষ্টত পূৰ্বতে অভিনয় কৰিছিলে গণেশ হাজৰিকাই। তেওঁ আৰু আমাৰ মাজত নাই, তেওঁ অজান দেশলৈ পাতনি মেলিলে। এই ভিডিঅ'টোৰ মাধ্যমেৰে তেওঁ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তে আছে শান্তিৰে থাকক। বেহাৰবাৰী আউটপোষ্টৰ পূৰ্ব ভিউৱাৰ্ছসকলে নিশ্চয় তেওঁ অভিনয় দেখিছে আৰু বৰ্তমান তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা নাছিল। বহু বছৰ আগতে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত তেওঁ অভিনয় কৰিছিলে আৰু আপোনালোকৰ ভিতৰত যিসকল লোকে বেহাৰবাৰী আউটপোষ্টৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে নিশ্চয় দেখিছে তেওঁ অভিনয় কৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত। তেওঁ আৰু আমাৰ মাজত নাই। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। আন এক বেলেগ ভিডিঅ'ত আপোনালোকক